আপুনি কম্পিউটাৰৰ এই মাউচটো কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় চলাইছে চাগে যেতিয়া আপুনি এই মাউচটো বাওঁফালে নিয়ে তেতিয়া কম্পিউটাৰৰ কাৰ্চৰটো বাওঁফালে যায় যেতিয়া আপুনি মাউচটো সোঁফালে নিয়ে তেতিয়া কাৰ্চৰটো সোঁফালে যায় এতিয়া কাৰ্চৰটো চাগে লাগে যে সি নিজৰ মন মৰ্জি মতে ইফালে সিফালে কৰি আছে কিন্তু কাৰ্চৰটোৱে গম নাপায় যে এই মাউচটোৱে কাৰ্চৰটোক চলাই আছে আৰু ঠিক এনেকুৱা আপোনাৰ জীৱনৰ লগতো হৈ আছে চাগে আপোনাৰ এনেকুৱা লাগে যে জীৱনৰ সব কন্ট্ৰল সব ডিসিশন আপুনি লৈ আছে সকলোখিনি আপোনাৰ হাতত আছে কিন্তু আপুনি গম নাপায় যে তাৰ পিছতো কাৰোবাৰ নহয় কাৰোবাৰ হাত থাকে হ'ব পাৰে এতিয়া আপোনাৰ লাইফৰ ডিসিশনবোৰ আপোনাৰ মা দেউতাই লৈছে হাজবেণ্ড ওয়াইফে লৈ আছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে লৈ আছে নহয় বা কোনোবা বন্ধুৱে লৈ আছে কিন্তু মনত ৰাখিব যেতিয়ালৈকে আপোনাৰ লাইফৰ ডিসিশনবোৰ আপুনি নিজে নলয় তেতিয়ালৈকে বেলেগে আপোনাৰ জীৱনটো কন্ট্ৰল কৰি থাকিব আপুনি কেতিয়াও সেইখিনি নাপায় যিখিনি আপুনি বিচাৰে কাৰণ আপোনাৰ লাইফৰ ডিসিশনবোৰটো আন কোনোবাই লৈ আছে আপুনি সুখী তেতিয়াহে থাকিব পাৰিব যেতিয়া আপুনি নিজৰ জীৱনৰ ডিসিশনবোৰ নিজে ল'ব সো গাইস আজি যদি মোৰ এই ভিডিওটো চাই ভাল লাগিছে তেনহলে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব